নমস্কাৰ, মোৰ নাম ৰক্তিম দত্ত। মই জাগিৰোড মহাবিদ্যালয় পৰ্যটন বিভাগৰ স্নাতকোত্তৰৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ, লগতে জোনবিল বইজ হোষ্টেলৰ এগৰাকী আৱাসী। বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ এটা নতুন কবিতা লৈ। কবিতাটোৰ নাম বন্ধুত্ব। বন্ধুত্ব সঁচাই এটি মধুৰ সম্পৰ্ক। বন্ধু নহ'লে আমাৰ জীৱনটো যেন অচল হৈ পৰে। বন্ধুত্বৰ আছে বাবে আমাৰ জীৱনটোত বহুত হাঁহি আনন্দ ধেমালি আছে। যদি বন্ধুত্বই নাথাকিলহেঁতেন জীৱনটো অন্ধকাৰ হৈ পৰিলহেঁতেন। আমি কেতিয়াবা ভাবোঁ আমাৰ জীৱনত যদি বন্ধুত্ব নাথাকিলহেঁতেন জীৱনটো সঁচাই দুখৰ হৈ পৰিলহেঁতেন। কিন্তু আমাৰ লগততো আজি বহুত বন্ধু আছে যাৰ বাবে আমাৰ জীৱনটো ধুনীয়া হৈ পৰিছে। আমাক বন্ধুৱে কেতিয়াও কান্দিব নিদিয়ে। যিমানেই বিপদ আহক আমাৰ বন্ধু বা বান্ধৱী সদায় আমাৰ লগত। এয়াই হৈছে বন্ধুত্ব, এয়াই হৈছে বন্ধুত্বৰ প্ৰেম। বন্ধুত্ব সঁচাই মধুৰ, যাক লৈ আমি সদায় গৌৰৱ কৰোঁ। বন্ধুত্ব সঁচাই এক মধুৰ অনুভূতি, যাৰ বাবে প্ৰকৃতিৰ বিভিন্ন বস্তুৰ লগত বন্ধুত্ব স্থাপন কৰে। আমিও মানৱ জীৱও চৰাই চিৰিকটি জন্তুৰ লগত বন্ধুত্ব স্থাপন কৰে। বন্ধুত্বৰ কোনো বয়স বা সীমা নাই। আমাৰ এজন সৰু ল'ৰা এজন বয়সীয়াল মানুহৰ লগতো বন্ধুত্ব হ'ব পাৰে, বা চৰাই চিৰিকটি জন্তুৰ লগতো বন্ধুত্ব হ'ব পাৰে। বন্ধুত্ব সঁচাই অমৰ, বন্ধুত্ব সঁচাই পবিত্ৰ। বন্ধুত্ব অবিহনে আমাৰ জীৱনটো এটা স্তব্ধ গল্প। আৰু বন্ধুত্বৰ সৈতে আমাৰ জীৱনটো এটা ধুনীয়া গল্পলৈ ৰূপান্তৰিত হয়। আমি জীৱনত বহুতবাৰ দুখ পাওঁ, কিন্তু যেতিয়া এজন বন্ধু থাকে লগত তেতিয়া মনটোৱে সঁচাই আনন্দ অনুভৱ কৰে। বন্ধু নহ'লে যেন জীৱনটো এক উকা কাগজ হৈ পৰিল হয়। সঁচাই বন্ধুত্বৰ কথা ক'বলৈ গ'লে এখন ডাঙৰ গ্ৰন্থই হ'ব। সঁচাই বন্ধুত্বই জীৱনটোৱেই যেন বন্ধুত্ব।